ডিপ্ৰেশ্যনে মানুহক সুস্থ অৱস্থাৰ পৰা অসুস্থ অৱস্থালৈ লৈ যায়। এটা সুস্থ মনৰ পৰা এটা অস্থিৰ মনলৈ লৈ যায়। আজি আমি এই ডিপ্ৰেশ্যনৰ ওপৰতে আলোচনা কৰিম। যদিহে সাধাৰণ ভাষাত সাইকোলজিৰ মতে ক'বলৈ যোৱা হয় যে ডিপ্ৰেশ্যন হৈছে যিকোনো এজন মানুহৰ লগত হ'ব পৰা এক সাধাৰণ মানসিক অৱস্থা। ইয়াৰ লক্ষণবিলাক বেলেগ বেলেগ থাকে। তাৰে কেইটামান লক্ষণ হৈছে দুখী হৈ থকা, অকলশৰীয়া বা আশাহীন অনুভৱ কৰা, আগতে যিবোৰ কাম কৰি ভাল পাইছিলে সেই কামৰ প্ৰতি আগ্ৰহ কমি অহা, টোপনি কমকৈ হোৱা, চিন্তা আৰু মনোযোগ কমি অহা, সৰু সৰু সিদ্ধান্ত লোৱাত অসুবিধা হোৱা, এনেকুৱা ধৰণৰ বহুতো লক্ষণ দেখা দিয়ে। এতিয়া আমি আলোচনা কৰিম ডিপ্ৰেশ্যনৰ কাৰণসমূহ। ডিপ্ৰেশ্যনৰ বহুতো কাৰণ আছে, তাৰ ভিতৰত কেইটামান কাৰণৰ ওপৰত আলোচনা কৰিম। মানুহলৈ ডিপ্ৰেশ্যনৰ কাৰণবোৰ বেলেগ বেলেগ হ'ব পাৰে। জীৱনৰ পৰিঘটনা, হঠাৎ জীৱনৰ পৰিৱৰ্তন, যেনে চাকৰি হেৰুওৱা বা আপোনজনক হেৰুওৱা। এনে কিছুমান দুখতো বহু লোক ডিপ্ৰেশ্যনত যাবগৈ পাৰে। যদিহে কোনোবাই নিজৰ আপোনজনক হেৰুৱাইছে, তাৰ যিটো দুখ, সেই দুখতো বহুতো ডিপ্ৰেশ্যনত যাবগৈ পাৰে। নম্বৰ 2, এনে কিছুমান লোক আছে যিসকল লোকে যেতিয়া নিজৰ কমজোৰিটো গম পায় তেওঁলোকে সমাজৰ আগত ওলাবলৈ লাজ কৰে আৰু তেওঁলোকে নিজকে আনৰ সৈতে কম্পেয়াৰ কৰি থাকে। চাওক, যেতিয়া এনে কৰা হয় তেতিয়া কি হয়, আমাৰ মনত কিছুমান ধৰণৰ চিন্তাই আগুৰি ধৰে আৰু সেই চিন্তাৰ ফলত তেওঁ মানসিক চাপ হ'ব পাৰে আৰু সেই মানসিক চাপেই তেওঁক ডিপ্ৰেশ্যনত লৈ যাব পাৰে। সেইকাৰণে কেতিয়াও আপুনি নিজকে কাৰো সৈতে কম্পেয়াৰ নকৰিব, নিজৰ কমজোৰিটোক লৈ লাজ নকৰিব। চেষ্টা কৰক যাতে আপুনি নিজৰ সেই কমজোৰিটো লাহে লাহে ঠিক কৰিব পাৰে। নম্বৰ 3, ফাইনেন্সিয়েল কণ্ডিশ্যন। চাওক, কেতিয়াবা মানুহৰ যেতিয়া ফাইনেন্সিয়েল কণ্ডিশ্যন বেয়া হয়, মানুহে ফাইনেন্সিয়েল কণ্ডিশ্যন ভাল কৰিবলৈ বহুত চেষ্টা কৰে। অপাৰ চেষ্টা কৰি কৰি তেওঁ কেতিয়াবা মানসিক চাপতো ভোগে আৰু সেই মানসিক চাপত ভোগাৰ ফলত তেওঁ ডিপ্ৰেশ্যনত যাব পাৰে। যে কেতিয়াবা আটখা বহুত টকাৰ প্ৰয়োজন হৈ যায়, ক'ৰ পৰা কেনেকৈ মেনেজ কৰিব, এইবোৰ কথা ভাবি ভাবি তেওঁৰ মনত বহুতো চিন্তা সৃষ্টি হয়। নম্বৰ 4, সম্পৰ্ক ভাঙি যোৱা, সম্পৰ্কত ব্যাঘাত জন্মা। যেতিয়া এটা ৰিলেশ্যনশ্বিপ ভাঙি যায় বা বন্ধুত্ব হওক, লাগিলে সেয়া প্ৰেমেই হওক, যেতিয়া ভাঙি যায় তেতিয়া সেই ভাঙি যোৱা ব্যক্তি দুগৰাকীৰ মনত কিছুমান ভাৱৰ সৃষ্টি হয়। ধৰি লওক, তেওঁলোকে একেলগে যিবিলাক সময় স্পেণ্ড কৰিছিলে সেই সময়বোৰ মনত পেলাই বা কিছুমান স্মৃতি মনত পেলাই তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ ভাৱৰ সৃষ্টি হয় আৰু সেই ভাৱবোৰে মানসিক চাপৰ সৃষ্টি কৰে আৰু সেই মানসিক চাপৰ ফলতে ডিপ্ৰেশ্যন হ'ব পাৰে। নম্বৰ 5, অত্যাধিক পৰিমাণে সুৰা, ড্ৰাগছ এইবোৰ যিসকল লোকে গ্ৰহণ কৰে তেওঁলোকৰ মনত কিছুমান মানসিক চাপ সৃষ্টি হ'ব পাৰে আৰু সেই চাপৰ ফলতো তেওঁলোক ডিপ্ৰেশ্যনত যাব পাৰে। এতিয়া আমি আলোচনা কৰিম ডিপ্ৰেশ্যনৰ পৰা কিদৰে ওলাব পাৰি। চাওক, যদিহে আপোনাৰ বন্ধু বা আপোনাৰ পৰিয়ালৰ কোনো লোক ডিপ্ৰেশ্যনত থকা আপুনি দেখা পায়, তেতিয়া আপুনি সেই লোকজনক ডিপ্ৰেশ্যনৰ পৰা ওলোৱাত সহায় কৰিব পাৰে। চাওক, আপুনি আপোনাৰ বন্ধুৰ বাবে এজন ভাল কাউন্সিলৰ হ'ব পাৰে। আপুনি নিজৰ বন্ধুক কাউন্সেলিং কৰি তেখেতৰ সেই ডিপ্ৰেশ্যনৰ পৰা তেখেতক মুক্ত কৰিব পাৰে। কাৰণ ডিপ্ৰেশ্যনে মানুহক এটা সুস্থ অৱস্থাৰ পৰা এটা অসুস্থ অৱস্থালৈ লৈ যাবগৈ পাৰে, যিটো বহুত ভয়ংকৰো হ'ব পাৰে মানুহৰ বাবে। সাধাৰণতে ডিপ্ৰেশ্যন এসপ্তাহ 2 সপ্তাহমানলৈকে থাকে। যদি ইয়াতকৈ বেছি হৈ গৈছে তেতিয়া আপোনালোকে চিন্তিত হ'বলৈ হ'ল। আপোনালোকে ডক্তৰক দেখুৱাওক, ইয়াৰ বাবে ভাল ভাল চিকিৎসা আছে। ডিপ্ৰেশ্যনৰ চিকিৎসা আছে, ঔষধো আছে। এতিয়া আহিলে যে আপুনি আপোনাৰ বন্ধুক ডিপ্ৰেশ্যনৰ পৰা কিদৰে উলিয়াব পাৰিব। চাওক, সকলোৱে নিজৰ মনৰ ভাৱটো খুলি ক'বলৈ টান পায় চবৰে আগতে, কিন্তু এনে কিছুমান লোক আছে যিসকল লোকে বিচাৰি থাকে যে মনৰ কথাবিলাক খুলি ক'বলৈ। যদিহে তেওঁলোকে এজন উপযুক্ত মানুহ পায় মনৰ কথাবিলাক খুলি ক'বলৈ, তেওঁলোকে মনটো মুকলি যেন পায় আৰু তেওঁলোকক যিসকলে কথাবিলাক শুনে তেওঁলোকে সেইজন ব্যক্তিক সহায় কৰিব পাৰে ডিপ্ৰেশ্যনৰ পৰা ওলাওঁতে। ডিপ্ৰেশ্যনৰ পৰা যদিহে এজন ব্যক্তি ওলাবলৈ হয় তেন্তে তেওঁ নিজৰ মনৰ ভাৱবোৰ আনক খুলি ক'ব লাগিব।
তেওঁ কিয় ডিপ্ৰেশ্যনত আছে, কি কাৰণ, এই সকলোবোৰ খুলি ক'ব লাগিব। এতিয়া আহিলোঁ যে ডিপ্ৰেশ্যনৰ পৰা এজন ব্যক্তিয়ে নিজে কেনেকৈ ওলাব পাৰিব। চাওক, যদিহে আপুনি ডিপ্ৰেশ্যনৰ পৰা ওলাবলৈ বিচাৰিছে, আপুনি প্ৰথমতে নিজৰ মনৰ ভাৱবিলাক আনক খুলি ক'ব লাগিব যে আপুনি কিয় ডিপ্ৰেশ্যনত আছে। জানো যে মনৰ ভাৱবিলাক খুলি আপুনি সকলোকে ক'ব নোৱাৰে, কিন্তু আপোনাৰো হয়তো এজন এনেকুৱা বন্ধু আছে বা এজন আপোনাৰ এনেকুৱাও সংগী আছে যাক আপুনি নিজৰ মনৰ ভাৱবোৰ খুলি ক'ব পাৰে। চাওক, জীৱনত এজন বন্ধু বনোৱাটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ যেতিয়া আপুনি আপোনাৰ জীৱনৰ ভাৱবোৰ খুলি ক'ব, তেতিয়া আপোনাৰ মনটো মুকলি মুকলি লাগিব। কাৰণ কিছুমান চিন্তাইহে মানুহক ডিপ্ৰেশ্যন সৃষ্টি কৰে, আৰু সেই চিন্তাবোৰ যেতিয়ালৈকে আপুনি কাৰোবাক খুলি ক'ব নোৱাৰে, তেতিয়ালৈকে আপোনাৰ মনৰ ভাৱবিলাক মুকলি নহ'ব। আৰু এতিয়া আহিলে ডিপ্ৰেশ্যনৰ পৰা ওলোৱাত সহায় কৰা কিছুমান কাম। চাব, প্ৰথমতে আপুনি কৰিব লাগিব এক্সাৰচাইজ, তাৰপিছত আপুনি কৰিব পাৰিব মেডিটেশ্যন, আৰু যদি আপুনি ইচ্ছা কৰে জিম যাব পাৰে, যদি আপুনি ইচ্ছা কৰে যদি আপুনি ৰানিং কৰিব পাৰে, খোজকাঢ়িব পাৰে, বাহিৰত যাওক, সমাজখন চাওক কেনেকুৱা হৈ আছে, কেনেকুৱা পৰিৱেশ সেইবিলাক চাওক, ফুৰিবলৈ যাওক, ভাল ভাল চিনেমা চাওক, ভাল ভাল গান শুনক, ভাল ভাল কিতাপ পঢ়ক, আৰু আপোনাৰ জীৱনৰ লক্ষ্য উদ্দেশ্য এই সকলোবিলাক ধুনীয়াকৈ আপুনি আগত ৰাখি লওক। আৰু আপুনি এনেকুৱা এখন ৰুটিন বনাই লওক যাতে যিখন ৰুটিন আপুনি ফ'ল' কৰিলে জীৱনত ছাকচেছ হ'ব পাৰে। মই কৈছোঁ, আপুনি যদি এইদৰে থাকে আপুনি সোনকালে ডিপ্ৰেশ্যনৰ পৰা ওলাই যাব পাৰিব। প্ৰথম কথা হ'ল, বহুতে কয় যে টোপনি নাহে ডিপ্ৰেশ্যনত। চাওক, যেতিয়া আপোনাৰ মাইণ্ডত ষ্ট্ৰেছ থাকিব টোপনি এনেও নাহিব। যেতিয়া আপুনি আপোনাৰ বডিটোক ষ্ট্ৰেছ দিব, এক্টিভিটি কৰিব, আপুনি এক্সাৰচাইজ কৰিব, জিম যাব, যদি জিম যাব নোৱাৰে আপুনি ৰানিং কৰিব, ৱাকিং কৰিব, তেতিয়া চাব আপোনাৰ বডিটো যেতিয়া ষ্ট্ৰেছ পাব আপোনাৰ ভাগৰ লাগিব, আৰু ভাগৰ লাগিলে আপোনাৰ টোপনি আহিব। যেতিয়া আপুনি ডেইলি 6 ঘণ্টাৰ পৰা 8 ঘণ্টা শুব, তেতিয়া আপোনাৰ মাইণ্ডটো ৰিলেক্স হ'ব, তেতিয়া আপোনাৰ গোটেই বডিটো ৰিলেক্স হ'ব, তেতিয়া আপুনি ভাল ফিল কৰিব। যেতিয়া আপুনি আগৰ মানুহটো হৈ যাব, চাব আপোনাৰো সেই আগতে কৰা কামবিলাক আকৌ ভাল লগা হ'ব, আপুনি ডিপ্ৰেশ্যনৰ পৰা ওলাই আহিব। এইদৰে যদি আপুনি ডেইলি কিছুমান এক্টিভিটি কৰি থাকে, আপুনি কেতিয়াও লাইফত ডিপ্ৰেশ্যনত নাহে। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। মই নাজানো যে মই আপোনালোকক বুজাব পাৰিছোঁ নে নাই, কিন্তু মই চেষ্টা কৰিছোঁ যাতে মই আপোনালোকক কিছুমান এনে টপিকৰ ওপৰত আলোচনা কৰি আপোনালোকক বুজাব পাৰোঁ। আৰু লগতে যদিহে আপুনি ডিপ্ৰেশ্যনত আছে, আপুনি ডিপ্ৰেশ্যনত থাকিলে মানুহে জানো বহুত কষ্ট পায়, আপুনি সেই কথাবোৰ বেলেগক খুলি ক'ব লাগিব। আৰু যদি কোনোবা দাদা, বাইদেউ, ভাইটি বা পিতৃ মাতৃ কোনোবা এই ভিডিঅ'টো চাই আছে, তেওঁলোকৰ যদি কোনোবা পৰিয়ালৰ বা নিজৰ ল'ৰা ছোৱালী বা ভাইটি বা বন্ধু ডিপ্ৰেশ্যনত আছে, আপুনি তেওঁলোকক ডিপ্ৰেশ্যনৰ পৰা ওলোৱাত সহায় কৰিব পাৰে। চ' আজিলৈ আহিছোঁ, আজি ভিডিঅ'টো ইমানেই আছিলে। নমস্কাৰ, জয় অসম। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বিদায়।